সকলোকে নমস্কাৰ জনালোঁ। এইটো এইবছৰ হোলীৰ ভিডিঅ' আছিল। ভিডিঅ'টো কেতিয়াবাতেই কৰি থৈ দিয়া আছিল, কিন্তু ভিডিঅ'টো দিয়াহে হোৱা নাছিল। হোলী বুলি ক'লে সৰুৰ পৰাই মনত কিমান যে আনন্দ আছিল। এয়া আমাৰ ল'ৰা ছোৱালীকেইটা ৰাতিপুৱাৰ পৰা ফূৰ্তিত ক'ব নোৱাৰা হৈ আছে। এইবাৰ হোলীত আমাৰ ভণ্টি আহিছিল, মানে মোৰ হাজবেণ্ডৰ ভণ্টি। সেইকাৰণে আৰু অলপ বেছি ভাল লাগিল সিহঁত অহাৰ কাৰণে। আটাইকেইটা ল'ৰা ছোৱালী ইমান ফূৰ্তি কৰিছে যে ইজনে সিজনীক লগাইছে, দিনটো খেলিছে। আৰু এয়া ককায়েক ভনীয়েকেও খেলিছে, লগতে ময়ো আছোঁ। ঘৰৰ সকলোৱে খেলিছোঁ, ওচৰ চুবুৰী সকলোৱে হোলী খেলিছোঁ। খেলি গা চা ধুই আমি আজৰি হ'লোঁ। আৰু এয়া আমাৰ ভণ্টিৰ ছোৱালী আৰু মোৰ ছোৱালী ঘৰৰ ভিতৰত চাদৰ মেখেলা পিন্ধি লৈ দুইজনীয়ে কিনো খেলিছে। ওচৰলৈ গ'লে আকৌ লাজো পায়। ইফালে পিছফালে মায়ে খানা বনোৱাত ব্যস্ত। মায়েও হোলী খেলি আহিলে, নামঘৰলৈ গ'ল, তাৰ পৰা আহিলে। আহি মায়ে ৰন্ধা বঢ়াত ব্যস্ত হৈ গৈছে। মায়ে বনাইছে, পোলাও বনাইছে, তাৰপাছত চিকেন বনাইছে, লগতে মটনো বনাইছে, দাইল আৰু চালাড মায়ে ৰান্ধি গৈছে। আৰু আমি ভণ্টি আৰু মই যোগালী, ভণ্টিয়ে মই যোগাৰ কৰি দিছোঁ, মায়ে ৰান্ধিব বহি গৈছে। আমাৰ মায়ে ৰান্ধি খুব ভাল পায়। জুইত মাংস বনাই আছে, জুই ফুৱাই ফুৱাই। আৰু ইফালে পোলাও বনাইছে, গেছটো উলিয়াই লৈছে। ভাত পানী হৈ গ'ল। তাৰপাছত আমি একেলগে খাম বুলি আমি ভাবিলোঁ আজি চাদৰ ওপৰতেই খাম আটাইকেইটাই। সেইবাবে আমি আটাইয়ে এবিধ এবিধকৈ ওপৰলৈ বস্তুবিলাক উঠালোঁ আৰু একেলগে বহি লৈ আটাইকেইটাই খাম বুলি ভাবিলোঁ, যিহেতু বেছি ভাল লাগিব। প্ৰথমতে ল'ৰা ছোৱালীকেইটা, দেউতা, মোৰ মানুহজন আৰু তেখেতৰ বন্ধু, তেওঁলোকে খাই ল'লে। আৰু তাৰপাছত মা, মই আৰু ভণ্টি আমি তিনিওজনে খালোঁ। খোৱা লোৱা পৰ্ব শেষ হৈ গ'ল। সন্ধিয়ালৈ আমাৰ ঘৰৰ ওচৰতে এখন সত্ৰ আছে, তাতে আমি ভাওনা চাবলৈ গ'লোঁ। ভাওনাৰ ক্লিপহে ৰাখিবলৈ নহ'ল, তাতে চক্ৰবিহু সাজি থৈ দিয়া আছিলে। আমি চক্ৰবিহুত এপাক সোমাওঁ বুলি ভাবিলোঁ। সোমাই লৈ আমাৰ অৱস্থা চাওকচোন। ওলাবলৈ ৰাস্তাই বিচাৰি পোৱা নাছিলোঁ, যেন তেনকৈ ওলালোঁ। ওলাই লৈ ওচৰতে এখন সৰুকৈ মেলাও আছিলে, মেলাখনলৈ গ'লোঁ। আৰু মেলাত গৈ ল'ৰা ছোৱালীকেইটা অলপ ফূৰ্তি কৰিলে। এই সৰু সৰু গাড়ীবোৰত উঠিলে, লগতে এই সৰু ৰেলগাড়ীখনতো উঠিলে। মই কিন্তু এইবোৰত উঠাত নাই, সিহঁতে উঠি খুব ভাল পালে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰ সকলোলৈকে নমস্কাৰ জনাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।